চৰকাৰী খণ্ডত বিদ্যালয়সমূহত যি হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী আৰু বছৰে বছৰে চৰকাৰে খালী প্ৰতিশ্ৰুতি দি আহিছে যে আমি শিক্ষকৰ পদ পূৰণ কৰিম। শিক্ষকৰ পদ যদি খালী থাকে, ইতিমধ্যে আপোনালোকৰ সন্মুখত আমি এইখিনি কথা দাঙি ধৰিছোঁ। মন্ত্ৰী ডাঙৰীয়াই যিটো ৰিপ্লাই দিছে, হাইস্কুলত অকল হাইস্কুল যদি আপুনি চায় আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল চায়, হাইস্কুলত 4,962, হায়াৰ ছেকেণ্ডাৰীত 1,505 শিক্ষকৰ পদ, অৰ্থাৎ এইখিনি ধৰ 5,600, 6,500 হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীত শিক্ষকৰ পদ খালী হৈ আছে অসমৰ চৰকাৰী খণ্ডত। আৰু আপোনাৰ এম ই স্কুলত যদি আপুনি চায়, বিজ্ঞান, হিন্দী আৰু গণিত শিক্ষক এইখিনি লৈ প্ৰায় 2,448 জন হ'ল গণিত আৰু বিজ্ঞানৰ শিক্ষক, 1,601 হিন্দী শিক্ষক। হিন্দী ছাবজেক্ট ইজ কম্পালচাৰী, ছায়েন্স এণ্ড মেথছ অলছ' কম্পালচাৰী। এই কম্পালচাৰী ছাবজেক্টবিলাকৰ এগেইনষ্টত যেতিয়া শিক্ষক নাই, সেই স্কুলবিলাকত অভিভাৱকে কিয় ছাত্ৰ ছাত্ৰী পঠাব? পৰিণামত চৰকাৰী খণ্ডৰ পৰা মা দেউতাই যেতিয়া ল'ৰা ছোৱালী বেলেগ স্কুললৈ লৈ যায়, য'ত শিক্ষক আছে, প্ৰাইভেট স্কুলত দিয়ে, চৰকাৰে সুবিধাটো বুজি আকৌ স্কুলটো বন্ধ কৰি দিয়ে, মাৰ্জ কৰি দিয়ে বেলেগ এটা স্কুলৰ লগত, এমালগেশ্যন কৰি দিয়ে বেলেগ এটা স্কুলৰ লগত। আৰু এইটো কম্পেল কৰি আছে চৰকাৰে গাৰ্জেনসকলক শিক্ষক নিযুক্তি নিদি। বছৰ বছৰ শিক্ষকৰ পদ খালী আছে। এফালে তেখেতসকলে কৈ আছে ষ্টুডেণ্ট আৰু শিক্ষকৰ ৰেচিঅ' যিটো হ'ব লাগে তাতকৈ বেছি থকা বুলি কাগজে কলমে তেখেতসকলে দি আছে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কিছুদিন আগত 8,000 শিক্ষকৰ পদ এবলিছ কৰিছে তেখেতসকলে। আনফালে অসমৰ বিভিন্ন জিলাত বিভিন্ন স্কুলত, কাটিগড়ত এটা হাইস্কুলৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত 19 জন শিক্ষকৰ পদ খালী থকা বুলি চৰকাৰে নিজে ৰিপ্লাই দিছে। 19 জন শিক্ষকৰ পদ খালী। মোৰ জনীয়া সমষ্টি বা বৰপেটা জিলা চেঙা সমষ্টিৰ বিভিন্ন হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলত 10, 12, 8, 9, 14 লৈকে শিক্ষকৰ পদ খালী হাইস্কুলত। এইটো হ'লে এটা অৱস্থা। আনফালে আপোনাক কৈছে শিৱসাগৰ বা ডিমা হাছাও, তাত যদি চায় প্ৰাইমাৰী ছেকশ্যন, মিডিল বা আপাৰ ছেকশ্যনত যদি চায় 7 জন, 8 জন, 10 জন, 11 জন ছাত্ৰৰ বিপৰীতে এজনকৈ শিক্ষক। এই যিটো ইমবেলেঞ্চ, এই ছিষ্টেমৰ কাৰণে আমাৰ শিক্ষা বিভাগটো একেবাৰে মৃত্যুপায় অৱস্থা হৈছে চৰকাৰী খণ্ড। কিন্তু যদি শিক্ষক নিযুক্তি নিদিয়ে, মানুহে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী নিদিব, এই সুযোগটো লৈ চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি যাব। গতিকে আমি দাবী জনাইছোঁ আপোনালোকৰ যোগেদি, বিধানসভাতো কৈছোঁ, অতি সোনকালে যেনেকুৱা চৰকাৰে অতিৰিক্ত শিক্ষক থকা বুলি কৈ 8,000 শিক্ষকৰ পদ এবলিছ কৰিছে, ঠিক য'ত শিক্ষকৰ প্ৰয়োজন আছে, কিয় তেখেতসকলে কেবিনেটত সিদ্ধান্ত লৈ 24 ঘণ্টাৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত এই শিক্ষকসকলক ৰেচনেলাইজেশ্যন কৰি তাত শিক্ষক দিব নোৱাৰে? আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া অসহায়ভাৱে কৈছে যে শিক্ষকক আপোনালোকে বুজাব। শিক্ষকক কিয় বুজাব লাগিব? য'ত শিক্ষকৰ পদ খালী আছে, অসমত বিভিন্ন ডিপাৰ্টমেণ্টত বিষয়াসকলৰ যেতিয়া ট্ৰান্সফাৰ হয়, অৰ্ডাৰ এটা নটিফিকেশ্যন দি দিয়ে যে আপুনি অমুক জিলাত অমুক অফিচত জইন কৰিব লাগে। শিক্ষকৰ পদ য'ত খালী আছে, শিক্ষকক নটিফাই কৰি দিয়ক, নটিচ দি দিয়ক যে আপুনি অমুক স্কুলত জইন কৰিব লাগে। এইখিনি কাম কৰাৰ চৰকাৰৰ কিয় সাহস হোৱা নাই? মন্ত্ৰী ডাঙৰীয়ে কিয় কৰিব পৰা নাই? মই ভাবোঁ অসমৰ জনতাৰ ওচৰত, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ওচৰত তেখেতসকলে এই উত্তৰটো দিয়া উচিত। ওৱান থিং। দ্বিতীয় কথা হ'ল, ভেঞ্চাৰ স্কুল সম্পৰ্কে আজি প্ৰশ্ন কৰা হৈছিল যে 20-25 বছৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক বন্ধুসকলে কাম কৰিছে আৰু সেইসকলৰ বহুত স্কুল এতিয়ালৈকে চৰকাৰে লোৱা নাই, বা যিসকলৰ পদ প্ৰাধিকৃত কৰিছে টিউটাৰ হিচাপে তেখেতসকলক ৰাখিছে। মাত্ৰ 8-10 হাজাৰ তেখেতসকলক মাননি দিয়ে। এই বিষয়ে চৰকাৰৰ নীতি স্পষ্ট নহয়। চৰকাৰে কৈছে 2017 এমেণ্ডেড এক্ট 2018 আওতাত যিসকল পৰা নাই সেইসকলৰ বিষয়ে কোনো কথা নাই। কিন্তু দুৰ্ভাগ্যৰ কথা, যি সময়ত চৰকাৰে লোন লৈ নোখোজা কৰি কিছুমান ৰেভৰি, কিছুমান বেনিফিচিয়াৰী সৃষ্টি কৰি পইচা ছটিয়াই আছে, তেনে অৱস্থাত, তেনে ক্ষেত্ৰত 20-25 বছৰ সমাজক ছাৰ্ভিচ দিয়া এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ প্ৰতি চৰকাৰ কিয় দায়বদ্ধ নহয়? এই কথাটো বৰ ডাঙৰ এটা প্ৰশ্ন। আৰু যিসকলৰ পদ প্ৰাধিকৃত কৰিছে ৰেগুলাৰাইজ কিয় কৰা নাই চৰকাৰে? ইয়াৰো চৰকাৰৰ ওচৰত ভাল উত্তৰ নাই। গতিকে আপোনালোকৰ যোগেদি আমি চৰকাৰক এইটো দৃষ্টিগোচৰ কৰিছোঁ, বিধানসভাতো কৈছোঁ যে যিসকল টিউটাৰ হিচাপে আছে অতি সোনকালে ৰেগুলাৰাইজ কৰক। যিসকল 20-25 বছৰৰ পৰা ভেঞ্চাৰ স্কুলত কাম কৰি আছে, স্কুল ড্ৰপ হৈছে, এই স্কুলবিলাক লোৱাৰ ব্যৱস্থা এক্ট এমেণ্ড কৰি যাতে এটা ব্যৱস্থা চৰকাৰে কৰে, এই কথাও আমি বিধানসভাত কৈছোঁ। কালিও আমি ডিছকাশ্যন কৰিম। আৰু অসমত খালী থকা শিক্ষকৰ পদ, হাইস্কুলত যি 6,500 হায়াৰ ছেকেণ্ডাৰীত পদ খালী হৈ আছে, LP-ME মিলি যি 4,500 গণিত, বিজ্ঞান আৰু হিন্দী পোষ্ট খালী হৈ আছে, এৰাবিকৰ পদো প্ৰভিন্সিয়েলাইজ কৰা নাই।
গতিকে এইখিনি অতি সোনকালে নিযুক্তি দি এই স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ শিক্ষা দীক্ষা যাতে সুব্যৱস্থা কৰে চৰকাৰে, এইখিনি আপোনালোকৰ যোগেদি আমাৰ আজি দাবী থাকিল।